আর এখানে হচ্ছে আমার অদ্ভুত সাইকেল 30 লাখ টাকার সাইকেল আবার 30 লাখ সাইকেল বহুত ধরনের সাইকেল। তো হে বন্ধু বান্ধৱীসকল কি খবৰ নিশ্চয় ভাল। তো আপোনালোকে থাম্বনেইল চাই গম পাইছে মই এতিয়া ক'ত যাম। মানে মই আৰু এইফালে ইমান ৰ'দ দিছে, টিকাফটা ৰ'দ দিছে। তো এইফালে মই বৰ্ডাৰত যাওঁ অলপ, আমাৰ ঘৰৰ কাষতে বাংলাদেশ বৰ্ডাৰখন। তো কেতিয়া যোৱা নাই, মই এবাৰ গৈছিলোঁ। তো মই ভাবিলোঁ ঘৰত যাইছোঁ, তো গৈ আপোনালোকক দেখাই আছোঁ। মই এজন ফ্ৰেণ্ড যাম, তো দুজনে গৈ আৰু এতিয়া 4টা বাজে, বলক তেনেহ'লে আমাৰ লগত। আৰু ফাইনেলি আমি পাই গ'লোঁ দলংঘাট। এইটো আমাৰ দলংঘাট চাবলৈ যাব লগা আৰু গোলকগঞ্জ ব্ৰিজ সেই খবৰ এইটো আমাৰ লক্ষীমণি। আৰু এইটো হৈছে লক্ষীমাৰী। আপোনালোকে চাই শিল, ট্ৰাক, কয়লা আৰু শিলবোৰ এই ট্ৰাকেৰে বাংলাদেশ পঠিয়াব হয়। আৰু মই বন্ধু আহিলোঁ বৰ্ডাৰৰ কাষতে। আৰু আপোনালোকৰ অদ্ভুত এখন চাইকেল চাব, 30 লাখ টাকাৰ চাইকেল, 30 লাখ টাকা। रुको जरा सबर करो। আৰু এইটো হৈছে আমাৰ বাংলাদেশ বৰ্ডাৰ। এইফালে আমাৰ অসম, এইফালে বাংলাদেশ। এইফালে কুত্তাখন বহি আছে, আমাৰ পহৰা দি আছে। এইটোৱে বাংলাদেশ। মানে ইয়াত ভিডিঅ' কৰিব নেদে, মানে এলাও নাই ভিডিঅ' কৰিব। সেইকাৰণে আৰ্মিসকলক গাড়ী দি আছে, সেইকাৰণে আমি চুকুচি কৰি আছোঁ। আৰু এইখন হৈছে আমাৰ অদ্ভুত চাইকেল, 30 লাখ টাকাৰ চাইকেল। 30 লাখ চাইকেল, বহুত ধুনীয়া চাইকেল। আৰু মই অলপ চলাই আহোঁ। আৰু চাইকেলখন এইফালে 3টা হেণ্ডেল, এটা হৈছে হেৰেন আৰু এটা হৈছে কেৰিয়াৰ। 30 লাখ টকা সৰু বডি মডিফাই কৰা চাইকেল, 30 লাখ টাকাৰ চাইকেল। মই চলাই আহোঁ অলপ। বহুত মজা চাইকেল, কিন্তু ব্ৰেক ট্ৰেক নাই। সেইখন আপোনালোকে চলাব চলে, মই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, তেনেহ'লে আপোনালোকৰ চাইকেলখন আপোনালোকে চলাব পাৰিব। আৰু এইফালে চেইন আছে, বাইকৰ চেইন লগাই দি আছে। বহুত ধুনীয়া চাইকেল। এইফালে পেডেল নাই, বহুত চাইকেল মডিফাই কৰা চাইকেল এখন, বহুত ধুনীয়া। আৰু এইফালে বাংলাদেশ বৰ্ডাৰখন ল'ৰাবিলাক খেলি আছে। বহুত ধুনীয়া চাইকেল, বহুত ধুনীয়া। তো আমি বাংলাদেশ বৰ্ডাৰখনক বাই বাই দি এতিয়া আমি ঘৰ গুচি যাম, মই আৰু মোৰ ফ্ৰেণ্ডে। আৰু আপোনালোকে চাইকেলখন চালে কি বহুত ধুনীয়া চাইকেলখন। আৰু চাইকেলখন আপোনালোকে চলাবৰ কাৰণে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু বহুত ধুনীয়া এইফালে আছে এইখন বাংলাদেশ বৰ্ডাৰখন বাই বাই দেখি ঘৰত গুচি যাম। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাইক কৰিব। বাই। আৰু উভতি আহোঁতে দেখিলোঁ ইমানবোৰ ট্ৰাক থিয় হৈ আছে। এইবোৰ ট্ৰাক সব বাংলাদেশলৈ পঠিয়াব যাব। এইবোৰ ট্ৰাক 4টা-5টা মান বজাত চব ট্ৰাক বাংলাদেশ যাব। আৰু ইয়াতে এখন ইণ্টাৰনেশ্যনেল মাৰ্কেট এখন আছে, ৰ'ব আপোনালোকক দেখাই আছোঁ। আৰু এইটো হৈছে এখন ইণ্টাৰনেশ্যনেল মাৰ্কেট, ইয়াৰ পৰা বাংলাদেশলৈ মাল পঠিয়াব যায়।